এটা আছিল শিয়াল আৰু এটা আছিল বান্দৰ। এদিন সিহঁতে জংঘলৰ দিগি গৈ আছিল। গৈ গৈ সিহঁত দুজন ভাগৰি পৰিছিল। হঠাৎ সিহঁতে এডাল আম গছ দেখা পাইছিল। এইটো চোৱা বন্ধু, এইডাল আম গছ। মইতো গছত উঠিব নোৱাৰো, তুমি আম পাৰি আনা। ঠিক আছে বন্ধু, তুমি গছৰ তলত ৰখা, মই আম পাৰি লৈ আহোঁ। বান্দৰটোৱে গছত উঠি গৈছিল। বান্দৰে গছত উঠি অকলেই আম খাই আছিল। বন্ধু, মোকো এটা আম দিয়া। এইটো লোৱা, এইটো আমৰ গুটি। শিয়ালে আৰু এবাৰ আম বিচাৰিছিল। বান্দৰে দিয়া নাছিল। শিয়ালৰ বহুত খং উঠিছিল। সি মনে মনে ভাবিছিল সি বান্দৰক খাব। অলপ সময়ৰ পিছত জোৰে জোৰে বতাহ বলিছিল। হঠাৎ বান্দৰটোৱে মাটিত পৰি আহিছিল। শিয়ালে ঘপককৈ বান্দৰক খাই পেলাইছিল। বান্দৰটোতো কিন্তু শকত, কিন্তু মোৰ পেট নভৰিল। এইবোৰ কথা কৈ শিয়াল যোৱা আৰম্ভ কৰিছিল। তেতিয়াই সি এজন মানুহ দেখা পাইছিল। হে হে হে, আৰে বাবা, শিয়ালৰ পেট কি ডাঙৰ। পেট ডাঙৰ নকৰিবি, বান্দৰক খাইছো, তোকো খাম কিন্তু। খাচোন কেনেকৈ পাৰ। সি মানুহজনকো খাই পেলাইছিল। বুঢ়াজনক খাই সি আৰু যোৱা আৰম্ভ কৰিছিল। তেতিয়াই আৰু এজন ল'ৰাই তাক কৈছিল, অ' বাবা, শিয়ালৰ পেট কি ডাঙৰ। পেট ডাঙৰ নকৰিবি, বান্দৰক খাইছো, বুঢ়াক খাইছো, তোকো খাম কিন্তু। খাচোন কেনেকৈ পাৰ। শিয়ালে সৰু ল'ৰাটোকো খাই পেলাইছিল। শিয়ালে আৰু যোৱা আৰম্ভ কৰিছিল। তেতিয়াই সি এটা ছাগলী দেখা পাইছিল। অ' বাবা, শিয়ালৰ পেট কি ডাঙৰ। পেট ডাঙৰ নকৰিবি, বান্দৰক খাইছো, বুঢ়াক খাইছো, সৰু ল'ৰাকো খাইছো, তোকো খাম। শিয়ালে যেতিয়া তাক খাইছিল, তেতিয়াই ছাগলীটোৱে তাৰ শিঙৰ দি শিয়ালৰ পেটত সানি দিছিল। তেতিয়াই তাৰ পেটৰ পৰা বান্দৰ, বুঢ়া আৰু সৰু ল'ৰা ওলাই আহিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।